আজিও পাহৰি গ'ল মাকে। পাহৰি গ'ল তাই কেনে আছে তাকে এবাৰ সুধিবলৈ। তাইৰ বোৰৰ আঁৰত বিষণ্ণতাৰ ঢৌৱে উত্তাল কৰি ৰখা পৃথিৱীখনৰ ভোকে নাপালে আপোন মাকজনীয়ে। সোধা হলেও জানো প্ৰণামীয়ে ক'লেহেঁতেন, ঠিকে নাই তাই, ঠিকে নাই। নমস্কাৰ, নিৰৱধিৰ পঞ্চম খণ্ডলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ অন্য এটি স্বৰচিত চুটিগল্প। গল্পৰ শিৰোনামা ভেহুজালি। সন্ধিয়াৰ কানিমুনি সময়। অলপ আগতে কাৰেণ্ট গ'ল। প্ৰণামীয়ে যেন ভালেই পালে। পঢ়ি থকা কিতাপখন জপাই থৈ নিঃশব্দে আহি তাই খিৰিকীমুখত থিয় দিলেগৈ। দূৰৰ পৰা সান্ধ্য পূজাৰ মৃদু টিলিঙাৰ শব্দ ভাহি আহিল। লগতে ধূনাৰ ফুৰফুৰীয়া গোন্ধ এটা প্ৰণামীৰ নাকত লাগিলহে। চুবুৰীয়া কোনোবা এঘৰত হয়তো দেৱী মূৰ্তিৰ সন্মুখত মন্ত্ৰৰ সুৰৰ লগত তাল মিলাই কাৰোবাৰ হাতৰ শাখাবালা লৰিছে। হয়তো বিৰতিয়ে ধূনাদানিটো লৈ ইটো কোঠাৰ পৰা সিটো কোঠালৈ লাহে লাহে ঘূৰাবলৈ আৰম্ভ কৰিছে। এনে সময়ত কেতিয়াবা প্ৰণামীয়ে নিজেও সেই কামটো কৰি ভাল পায়। পিছে আজি বেছ কিছুদিন ধৰি সেই সচৰাচৰ কামবোৰৰ প্ৰতি এক অপাৰ বিৰাগে ভৰ কৰিছে সি তাইৰ মন মগজত। সেইবাবে অন্য দিনাৰ দৰেই আজিও খিৰিকীৰ সিপাৰৰ অন্ধকাৰখিনিলৈ চাই চাই তাই আত্মস্থ হৈ ৰল। ধ্ৰুৱই এবাৰ ভুমুকিয়াই যোৱা গম পালে প্ৰণামীয়ে। সি মাত নলগোৱা দেখি যেন স্বস্তিহে পালে তাই। খন্তেক পিছতে কাষৰ কোঠাটোৰ পৰা ভাহি আহিল দূৰদৰ্শনত কোনোবা সাংবাদিকৰ তীক্ষ্ণ কণ্ঠস্বৰ। সেই শানিত শব্দৰ কৃত্ৰিমতাই যেন সন্ধিয়াৰ উদাসী নীৰৱতাখিনি মুহূৰ্ততে থানবান কৰি দিলেহি। প্ৰণামীৰ মনটো তিক্ততাৰে ভৰি পৰিল। তাই খপজপকৈ উঠি গৈ কোঠাটোৰ দুৱাৰখন ধামকৈ জপাই দিলেগৈ আৰু পুনৰ উভতি আহি খিৰিকীখনৰ সন্মুখত বহিলহি। সেই বিকট শব্দৰ তীব্ৰতা কিছু কমিল। তাৰ বিপৰীতে ক্ৰমাৎ গাঢ় হৈ আহিল খিৰিকীৰ সিপাৰৰ অন্ধকাৰখিনি। প্ৰণামীৰ ভাৱ হ'ল যেন সন্ধিয়াৰ সেই অন্ধকাৰে তাইৰো সমস্ত সত্তাক গ্ৰাস কৰি পেলাব খুজিছে। তাইৰ বাহিৰে ভিতৰে সকলোতে যে ইমান অন্ধকাৰ, ইমান বিষণ্ণতা। হঠাৎ দুৱাৰখন মেলাৰ শব্দ হ'ল। অলপ বিৰক্তিৰে তাই উভতি চালে। ধ্ৰুৱ সোমাই আহিল। দুখী দুখী ভাৱেৰে ফোনটো আগবঢ়াই দি সি ক'লে, মায়ে কথা পাতিব খুজিছে। তোমাক ফোনত নোপোৱাৰ বাবে মোলৈকে কৰিলে হেনো। তাই একো নকৈ অনিচ্ছা সত্ত্বেও ফোনটো ল'লে। ধ্ৰুৱই তাইলৈ বিমূৰভাৱে এবাৰ চাই আঁতৰি গ'ল। মা কোৱা। প্ৰশান্ত কাইলৈ পাবগৈ। কোনো পাতনি নেমেলাকৈ মাকে কৈ উঠিল। কিন্তু সেয়া শুনি খন্তেকৰ বাবে হলেও প্ৰণামীৰ মনটো যেন চিপাল হৈ উঠিব খুজিলে। তাইৰ মৰমৰ ভায়েক প্ৰশান্ত অহাৰ কথা। কাইলৈকে। অন্য দিনাৰ দৰেই আজিও মাকে উশাহ নহলোৱাকৈ তাৰ কৃতিৰ কথাকে ক'বলৈ ধৰিলে। একমাত্ৰ ল'ৰাৰ সফলতাক লৈ মাকৰ উৎসাহৰ অন্ত নাই, গৌৰৱৰ পৰিধি নাই। জাননে, প্ৰশান্তৰ প্ৰমোচনটো সি আশা কৰাতকৈও বহুত সোনকালে হৈ গ'ল। তাৰ কামৰ দক্ষতা দেখিয়ে মেনেজিং বৰ্ডে সেই সিদ্ধান্ত ল'লে হেনো। সৰুৰে পৰা মেধাৱী ল'ৰা প্ৰশান্ত। য'তেই নাথাকক সকলোৰে লগত হাঁহি তামাচা কৰি ফূৰ্তিৰে থাকি ভাল পায় সি। তাৰ বিপৰীতে প্ৰায়ে সকলোৰে পৰা আঁতৰি নিৰলে থাকিব পৰা চুক এটা বিচাৰি ফুৰিছিল প্ৰণামীয়ে। নিজস্ব অনুভৱৰ পৃথিৱীখনত ডুব গৈ থকাটোৱেই আছিল যেন তাইৰ শৈশৱ বিলাসিতা। সৰুৰে পৰা সকলোৱে কয় প্ৰশান্ত বৰ স্মাৰ্ট আৰু সমাজপ্ৰিয় ল'ৰা, আৰু তাই বৰ স্পৰ্শকাতৰ, বাস্তৱৰ পৃথিৱীৰ লগত মিলিব নোৱাৰাকৈ স্পৰ্শকাতৰ। সি অষ্ট্ৰেলিয়ালৈ যোৱাৰ আগতে তোৰ তাত দুদিনমান কটাব খুজিছে। তালৈ গৈ আকৌ কেতিয়া ঘৰলৈ আহিবলৈ ছুটি পাব ঠিক নাই নহয়। ইনভেষ্টমেণ্ট বেংকাৰ প্ৰশান্তৰ ট্ৰান্সফাৰ হৈছে কুইন্সলেণ্ডলৈ। আকৌ বা কেতিয়া তাক ভালকৈ লগ পোৱাৰ সুযোগ পাব। প্ৰণামীয়ে যেন কথাটো তেতিয়াহে টং কৰিলে। ইফালে মাক পুনৰ ব্যতিব্যস্ত হৈ পৰিল তাৰ গুণানুকীৰ্তনত। বেছ কিছুপৰৰ পিছত সেয়া সামৰি ফোন থোৱাৰ পিছতহে প্ৰণামীৰ খেয়াল হ'ল, আজিও পাহৰি গ'ল মাকে। পাহৰি গ'ল তাই কেনে আছে তাকে এবাৰ সুধিবলৈ। তাইৰ বোৰৰ আঁৰত বিষণ্ণতাৰ ঢৌৱে উত্তাল কৰি ৰখা পৃথিৱীখনৰ ভোকে নাপালে আপোন মাকজনীয়ে। সোধা হলেও জানো প্ৰণামীয়ে ক'লেহেঁতেন, ঠিকে নাই তাই, ঠিকে নাই।
আজি বেছ কিছুদিন ধৰি এক অপাৰ শূন্যতাই ভৰ কৰিছেহি তাইৰ হৃদয়ত। কেতিয়ানো কেনেকৈ ইমান অন্ধকাৰে ইমান বিষণ্ণতাই ছাতি ধৰিলেহি তাই নাজানে। কলেহেঁতেননে কিবা এক অজান উদাসী সুৰে ক্ৰমাৎ শুহি নিছে তাইৰ জীৱনবোধ, তাইৰ আশা আকাংক্ষা আৰু সপোনবোৰ। ইমান উদাস, ইমান অস্থিৰ হৈ পৰিছে দিনবোৰ, উজাগৰি হৈ পৰিছে ৰাতিবোৰ। যেন এই জীৱনৰ বান্ধোনবোৰ সকলো ক্ৰমাৎ অৰ্থহীন হৈ পৰিছে। সাজ লাগি ভঙাৰ পিছতহে প্ৰণামী খিৰিকীৰ কাষৰ পৰা উঠি আহিল। অনিচ্ছা সত্ত্বেও তাই প্ৰায় জোৰ কৰিয়ে গৈ পাকঘৰৰ দুৱাৰদলিত নিশব্দে ৰলগৈ। ধ্ৰুৱই ইতিমধ্যে ভাত বহাইছে। প্ৰেছাৰ কুকাৰৰ ফিচ ফিচ শব্দলৈ চকু ৰাখিয়ে এফালে বাতি এটাত পনীৰৰ টুকুৰাবোৰ লৈ প্ৰত্যেকটো টুকুৰা সযতনে পৰীক্ষা কৰিছেহি। তাইক দুৱাৰমুখত দেখি তাৰ মুখখন উজ্জ্বল হৈ উঠিল। অকণমান সহাৰ নিচিনা কৰি সি ক'লে, চোৱা, আজি পনীৰ ৰান্ধিবলৈ লৈছোঁ। তুমি পনীৰ খাই ইমান ভাল পোৱা, অথচ আজি কিমান দিন যে হ'ল পনীৰেৰে ভাত এসাঁজ খোৱা নাই আমি, নহয়? প্ৰণামীয়ে যেন নিদিলে নহয় বুলিয়েই সঁহাৰি দিলে। তথাপি তাই চেষ্টা কৰিলে সেই সঁহাৰিতে তাইৰ অৱশিষ্ট উৎসাহখিনি গুজি দিবলৈ। পাকঘৰৰ সৰু ঘূৰণীয়া খোৱা মেজখনৰে চকী এখন লাহেকৈ টানি লৈ গোজ মাৰি বহি ৰল তাই। ধ্ৰুৱই কিছু অসহায় বোধ কৰিলে। তাইৰ তেনে ৰূপ দেখি দুশ্চিন্তাৰ বাঁ মাৰলি উৰিল তাৰ হৃদয়ত সংগোপনে। কিন্তু তথাপি সি নিজকে প্ৰবোধ দিয়াৰ চেষ্টা কৰিলে। তাই যে আজি অতদিনৰ মূৰত পাকঘৰলৈ আহি তাৰ নিচেই কাষত বহিছেহি। তাৰ ৰন্ধা বঢ়াত বৰ চখ। তাতে প্ৰণামী কাষতে আহি ৰোৱাত উৎসাহ পাই হেঁপাহেৰে সি ৰেচিপি চাই চাই মটৰ পনীৰ ৰান্ধিলে। মাজে মাজে প্ৰণামীলৈ চাই সুধিলে, জিৰাগুৰি 1 চাহ-চামুচ দিম জানো? তুমি আকৌ জিৰাৰ সোৱাদ সিমান ভাল নোপোৱা নহয়? নাজানে প্ৰণামীয়ে যেন সেই সোৱাদ তাইৰ মনত নাই জুতিৰ জোখ মাপ। প্ৰশ্নটো এৰাবলৈকে তাই ক'লে, তুমি যেনেকৈয়ে বিচাৰা ৰান্ধাচোন, মই তেনেকৈয়ে খাম। ধ্ৰুৱৰ হৃদয়খন মুচৰ খাই উঠিল। এইকেইজনী প্ৰণামীয়ে আজি মাথো 2টা বছৰৰ আগে কত ৰেচিপি চাই চাই পৰীক্ষা নিৰীক্ষা কৰি প্ৰতিবিধ মছলাৰ জোখ ঠিক কৰিছিল। পাৰফেক্ট পনীৰৰ ৰেচিপিৰ ৰাগিতে এসপ্তাহলৈকে দুয়ো প্ৰতি সাঁজতে বিধে বিধে পনীৰ খাইছিল। কলৈ গ'ল সেই খাদ্যৰসিক প্ৰাণোচ্ছল প্ৰণামীজনী? দুয়ো এটা সময়ত খোৱা মেজত বহিল। খাবলৈ বহিও মটৰ পনীৰখিনি ভাতৰ সৈতে লিৰিকি বিদাৰি অন্যমনস্ক হৈ ৰল প্ৰণামী। কতা অকণোৱেচোন ভোক নাই তাইৰ। কিন্তু ধ্ৰুৱই ইমান যত্ন সহকাৰে ৰন্ধাৰ পিছত নাখালে সি দুখ পাব বুলি বাধ্যত পৰিয়েই যেন তাই ভাতৰ গৰাহ মুখত দিলে। কেইবাটাও নীৰৱ মুহূৰ্ত পাৰ হৈ গ'ল। ধ্ৰুৱই কবলৈ কথা বিচাৰি আত নাপায়ে যেন শেষত ক'লে, মোদী অসমলৈ অহাটোক লৈ খুব বিতৰ্ক হৈছে জানা। বৰ বেয়া সময় এতিয়া। অসমৰ এই পৰিস্থিতিত কথাৰ প্ৰতিশ্ৰুতিৰেতো কাৰো পেট নভৰে। প্ৰণামীয়ে শূন্য দৃষ্টিৰে তালৈ মূৰ তুলি চালে। তাই বুজি পালে কথা উলিওৱাৰ সুযোগ বিচাৰিয়ে সি আৰম্ভ কৰিছে তাৰ প্ৰিয় ৰাজনীতিৰ কথা, দেশৰ বাতৰিৰ কথা। তাইৰ ভাৱ হ'ল যেন সিহঁত দুটাৰ মাজত এখন বিশাল ধুঁৱলি কুঁৱলী দেৱাল। একেখন ঘৰতে থাকিও যেন বহু দূৰত্বত ৰৈ গৈছে সিহঁত পৰস্পৰে পৰস্পৰৰ পৰা। সি ঢুকি নাপায় তাইৰ খেয়ালি পৃথিৱী, উৰ নাপায় তাইৰ হৃদয়ৰ উত্তাল হাহাকাৰবোৰৰ। মুহূৰ্ততে কৰোণাৰে ভৰি পৰিল তাইৰ হৃদয়। বৰ সৰল সি, বৰ সৰল। মাথো দিনৰ দিনটো অফিচত কাম কৰি নিশাৰ ভাত সাজ শান্তিৰে খায়েই সুখী হৈ পৰে সি। প্ৰণামীয়ে জানে ধ্ৰুৱ বিমূৰ হৈছে, তাৰ বাবে চিন্তাত পৰিছে সি। পোনপটীয়াকৈ নকলেও তাই শাহুৱেকৰ মুখতে শুনিছে সেই কথা। কালি শাহুৱেকে ফোনত দীঘলীয়াকৈ তাইৰ সৈতে কথা পাতিছে। তাইৰ মাকে সুধিবলৈ পাহৰা কথাকাৰি সুধিছে, কেনে আছা প্ৰণামী? কিন্তু তাই কিবা কবলৈ পোৱাৰ আগতেই তেওঁ কৈ উঠিছে, ধ্ৰুৱই কৈছে তোমাৰ গা ভাল নহয় হেনো। কণমানকৈ খোল খাব ধৰা খোলাটোৰ ভিতৰতে খন্তেকতে পুনৰ কেৰেলোৱাৰ দৰে ঘূৰ খাই পৰিছে প্ৰণামী। ধ্ৰুৱক বা আপোন মাককে বুজাব নোৱাৰা কথা এটা সদায় দূৰে দূৰে থকা শাহুৱেকজনীকনো কেনেকৈ বুজায় তাই? বুজি পালেও নাপালেও শাহুৱেকে সহজাত উপায় এটা দিবলৈ চেষ্টা কৰিছে। আওপকীয়াকৈ সন্তান এটাৰ কথা উলিয়াইছে তেওঁ। অন্য বহুতৰ দৰে তেওঁৰো ধাৰণা পাৰিবাৰিক সকলো সমস্যাৰ ফলপ্ৰসূ সমাধান আনি দিব পাৰে এটা সন্তানে। অন্য বহুতৰ দৰে তেওঁৰ আশা কোলাৰ কেঁচুৱাটোৱে
কোনো অস্থিৰতাই ভুমুকি মৰাৰ অৱকাশ নৰখাকৈ সিহঁতৰ সংসাৰখন ভৰাই তুলিব। প্ৰণামীয়ে ধ্ৰুৱক কোৱা নাই, ক'ব পৰা নাই যে তাই নিজেই অহৰহ যুঁজি থকা সেই সংগ্ৰামখনত অন্য এটি জীৱন জোঁটপোট লগাই পেলাব নোৱাৰে সেই উদাসী সাগৰৰ ঢৌৰ সন্মুখত এটি নিষ্পাপ জীৱনক পণবন্দী কৰিবলৈ। এটি শিশুৰ জীৱন দায়িনী মাতৃ হোৱাৰ আগতে তাই নিজে জীয়াই উঠাৰ প্ৰয়োজন। এই বিষণ্ণতাৰ ঘনঘোৰ ছায়াৰ পৰা নিজকে মুকলি কৰাৰ প্ৰয়োজন। সিদিনা নিশা চিৰাচৰিতভাৱে প্ৰণামী আৰু ধ্ৰুৱ দুয়ো বিচনাৰ দুফালে পৰি ৰল। কিছুপৰৰ পিছত ধ্ৰুৱ লাহেকৈ তাইৰ কাষ চাপি আহিল। একেবাৰে কাষ চাপি আহি সি তাইৰ চুলিত তাৰ আঙুলিৰ পৰশেৰে কিবা এটা কোৱাৰ চেষ্টা কৰিলে যেন। তাৰ হৃদয়ে যে শব্দৰ মালা গাঁঠি একোকে বুজাব নাজানে, সুধিব নাজানে। আজিও তাৰ মন আকাশত শব্দবোৰ অবাধ্য হল, বাৰে বাৰে নিৰুদ্দেশ হল। কিবা এটা কব খুজিও সি বাৰে বাৰে উজুতি খালে। কেনেকৈ সোধে সি, কি হৈছে তাইৰ, কি হৈছে? কিয় ইমান বিষণ্ণ তাই? কিয় ইমান আড়স্ততা সিহঁতৰ মাজৰ বতাহজাকত? সুধিব নোৱাৰিলে সি। মাথো হেপেহুৱা স্পৰ্শৰ মায়েৰে আঁতৰাব খুজিলে তাইক খুলি খুলি খোৱা সেই বিষণ্ণতাৰ পোকটো। সেই স্পৰ্শই বহু দিনৰ মূৰত প্ৰণামীৰ হৃদয়ৰ গভীৰতম প্ৰদেশত শিল হৈ ৰোৱা হেঁপাহ এখিনি উজাই আনিলে। লেটু হেটু হৈ তাৰ বুকুৰ মাজত সোমাই পৰিল তাই বিচাৰিলে হৃদয়ৰ সকলো আবেগেৰে সেই নিবিড়তাত জাহ দিবলৈ, সেই নিবিড় হেঁপাহৰ পাৰ ভঙা ঢলেৰে হৃদয়ৰ শূন্যতাখিনি নিশ্চিহ্ন কৰিবলৈ। কিন্তু মুহূৰ্ততে তাই উপলব্ধি কৰিলে কিমান নিষ্ফল সেই প্ৰচেষ্টা। এই হেঁপাহৰ পাৰ ভঙা ঢলেও পূৰাব নোৱাৰাকৈ তাইৰ বিষণ্ণতাৰ অতল খাদ, এই নিবিড়তাই মচিব নোৱাৰাকৈ বহল তাইৰ হৃদয়ৰ শূন্যতাৰ পৰিধি। ধ্ৰুৱৰ উশাহবোৰ ঘন হ'ব খোজোতেই তাই খপজপকৈ বিচনাৰ এমূৰলৈ আঁতৰি আহিল। দুয়োৰে মাজৰ সেই এবগেত দূৰত্ব এখন পাৰ হ'ব নোৱাৰা সাগৰ হৈ নিমিষতে দুয়োকে ৰুদ্ধি পেলালে। নিশাটো দুঃস্বপ্নৰ দৰে পাৰ হৈ গ'ল। টোপনিহীনতা আৰু উদ্বিগ্নতাৰে ভাৰাক্ৰান্ত হৈ দুয়ো নীৰৱে পোৱা বিচনা এৰি আহিল। এবাৰো ধ্ৰুৱৰ দুচকুত চকু থৈ কিবা এটা কবলৈ প্ৰণামীৰ সাহস নহল। ধ্ৰুৱই সকলো পাহৰি সহজ হোৱাৰ অভিনয়েৰে আৰম্ভ কৰিলে নিত্য নৈমিত্তিক ব্যস্ততা। প্ৰণামীয়ে পুৱাৰ চাহকাপ লৈ নীৰলে গৈ বাৰাণ্ডাত বহিলগৈ। আৰামী চকীখনত বহি চাহত শোহা মাৰি লৈ তাই সন্মুখৰ ফুলনিখনলৈ চাই ৰল। দুজোপা খৰিকাজাই আৰু ভিন্নৰঙী গোলাপৰ মাজে মাজে মূৰ দাঙি উঠা নয়নতৰাৰ গুলপীয়া আৰু নাৰ্জীৰ কমলা ৰং। এটা সময়ত ফুলনিৰ এই ৰংখিনি লৈয়ে প্ৰায় আপোন পাহৰা হৈ থাকিছিল তাই। এতিয়া অযত্ন পালিত ফুলনিখনত অপতৃণৰ আধিপত্য। প্ৰায়ে পুৱাৰ চাহকাপ লৈ তাই ভাবে, এইখিনি চিকুণাব লাগিব আজি। পিছে দিনৰ পিছত দিন বাগৰে, নিশাবোৰে কলমতিয়ায়। সেই আজিৰ দিনটো কোনোদিনে নাহে। অফিচলৈ ওলাই যাবলৈ লৈ বাৰাণ্ডাত খন্তেক ৰৈ ধ্ৰুৱই সুধিলে, কালি মায়ে কিবা জৰুৰী কথাত ফোন কৰিছিল নেকি? চাহকাপ হাতত লৈ থৰ লাগি চাই থকাৰ পৰা প্ৰণামীয়ে চক খাই মূৰ দাঙিলে। কি? আজি প্ৰশান্ত আমাৰ ইয়াত থাকিবলৈ আহিব হেনো। হয় নেকি? কথাষাৰ শুনি ধ্ৰুৱও যেন বৰ উৎসাহী হৈ উঠিল। তাৰ আশা প্ৰশান্তই যেন খন্তেকৰ বাবে হলেও প্ৰাণোচ্ছল কৰি তুলিব সিহঁতৰ ঘৰখন, সিহঁতৰ সংসাৰখন। মই আজি সোনকালে উভতিম তেন্তে। বহুদিনৰ মূৰত প্ৰশান্তক লগ পালে বৰ ভাল লাগিব। ধ্ৰুৱ অফিচৰ পৰা উভতি আহি ঘৰ পোৱাৰ আগতেই সিদিনা প্ৰশান্ত ওলালহি। আহি পাই সি সুৰমূৰ লগাই দিলেহি। বাইদেউ, খৰকৈ সাজু হ। আজি ভালকৈ অসমীয়া ভাত এসাঁজ খাম নতুন ৰেষ্টুৰেণ্টখনত। তাত মাছৰ পেটু ভজাৰ পৰা খৰিকালৈকে সকলো বৰ সোৱাদ লগা হয় হেনো। প্ৰণামীয়ে কৃত্ৰিম চেষ্টা এটা কৰিলে তাৰ উচ্ছলতা ৰুধিবলৈ। হেই, আহি পাইছহে, অলপ বহচোন। ধ্ৰুৱও আহক, লাহে ধীৰে গলেও হ'ব নহয়। নাই, ভিনদেউক অফিচৰ পৰা লগ ল'ম, বল। আজিৰ গোটেই সন্ধিয়াৰ দীঘলীয়া প্ৰগ্ৰাম। ঘৰত বহি কথাৰ মালিহা মাৰিবলৈ সময় নাই। অজ্ঞতা প্ৰণামী সাজু হল। তাৰ বাবে এইখিনিও নকৰিবনে তাই? মৰমৰ ভায়েকৰ সকলো আবদাৰেই যে তাই পূৰাব খোজে। চৌখিন প্ৰশান্তৰ হাজোন কাচোন দেখি তাইও বহুদিনৰ মূৰত উলিয়াই ললে যোৱা বিহুতে ধ্ৰুৱই আনি দিয়া নুনীপাত কোনা কৰা কুহুম বৰণীয়া মেখেলা চাদৰযোৰ। তাইলৈ চাই প্ৰশান্তই মাত দিলে, বাহ, এতিয়াহে তোক শুৱনি দেখাইছে।
আজি ফটো ছেশ্যন এটাও কৰিব লাগিব যি দেখিছোঁ। প্ৰণামীয়ে হাঁহি পেলালে। গোটেই বাটটো প্ৰশান্তৰ কথাৰ শেষ নহল, লগতে হাঁহিৰো। ক'ৰ পৰা যে হাঁহিৰ থুনপাকটো লৈ আহে সি। ধ্ৰুৱও বিনা প্ৰতিবাদে চামিল হৈ পৰিল তাৰ পৰিকল্পনাত। ৰেষ্টুৰেণ্টত আৰ চকুৰে প্ৰণামীলৈ চাই স্বস্তিৰ নিশ্বাস পেলালে ধ্ৰুৱই। আজি যে কিমান দিনৰ মূৰত তাইক প্ৰাণ খুলি হহা দেখিছে। কিমান দিনৰ মূৰত খন্তেকৰ বাবে হলেও সি দেখা পাইছে অতীতৰ প্ৰণামীজনীৰ মায়াময় ৰূপ। বহু দিনৰ মূৰত সিহঁতৰ ঘৰখন জীপাল হৈ উঠিল সেই ৰাতি। প্ৰশান্ত আৰু ধ্ৰুৱই একেলগে গীটাৰ বজালে। তাৰ পিছতো বহু পৰলৈকে সিহঁত তিনিওৱে বাৰে পিং কৰা কথাৰে গল্প কৰিলে। প্ৰশান্তৰ খুহুতীয়া কথাত হাঁহি হাঁহি দুবাৰমান প্ৰণামী ঢলি পৰিব খুজিলে ধ্ৰুৱৰ কান্ধত। দুয়ো যেন পুনৰ এবাৰ অনুভৱ কৰিলে পৰস্পৰে পৰস্পৰৰ আন্তৰিক সংস্পৰ্শ। দুয়ো দেখা পালে হৃদয়ৰ নিভৃত কোণত সকলোচোন একেই আছে। একোৱেতো হেৰুৱা নাই, একোৱেতো সলনি হোৱা নাই। তেনে কিয় এই বিষণ্ণতা, কিয় এই জটিলতা? সিদিনা সিহঁত বিচনালৈ যায় মানে নিশা দুপৰ হল। বিচনাত পৰাৰ বেছ কিছু পৰলৈকে প্ৰণামীৰ দুচকু জাপ নাখালে। প্ৰশান্তৰ কথাৰেই মন ভৰি থাকিল তাইৰ। তাইতকৈ 6 বছৰ সৰু প্ৰশান্ত। সৰুকালৰ দৰেই কোনো কাৰণতে দুখ কষ্টৰ চিটিকনি পৰিবলৈ নিদিয়াকৈ তাই যেন এতিয়াও আৱৰি ৰাখিব খোজে তাক। সেই ভায়েকটোৱে ইমান দূৰলৈ যাবগৈ। হঠাৎ প্ৰণামীৰ মনত পৰিল, তাই যে আলহী কোঠাৰ খিৰিকীখন খুলিছিল, বন্ধ কৰিলে জানো? মহ সোমাই প্ৰশান্তকচোন শুবলৈকে নিদিব। খোকামোকাকৈ বিচনাতে উঠি বহিল তাই। প্ৰশান্তৰ যিহে পাতল টোপনি, মহৰ দুটামান কামোৰতে গোটেই নিশাটো উজাগৰে কটাবহি। কথাটো ভাবিয়ে তাই ৰব নোৱাৰিলে। ধ্ৰুৱক সাৰ নোপোৱাকৈ নিঃশব্দে তাই বিচনাৰ পৰা উঠি আহিল। চেণ্ডেলযোৰ ভৰিত নুসুমোৱাকৈ যথাসম্ভৱ নিৰলে নিমাতে আহি তাই আলহী কোঠাত সোমালহি। খোজটো দুৱাৰদলিত পৰোতেই হঠাৎ প্ৰণামীয়ে যেন এটা শব্দ শুনা পালে। এটা ক্ষীণ শব্দ। ইমানেই ক্ষীণ যে থমকি ৰৈ পুনৰবাৰ শুনিহে তাই গম পালে সেয়া এটা চেপা উচুপনি। প্ৰশান্তৰ শোৱা কোঠাৰ পৰাই আহিছে সেই উচুপনি। প্ৰায় ধুমুহাৰ গতিৰে সোমাই গৈ তাই থতমত খাই হঠাৎ ৰৈ গল। তাই ৰোৱাৰ লগে লগেই ৰৈ গল সেই উচুপনিৰ শব্দ। সেয়াচোন প্ৰশান্ত। বিচনাতে আউজি মজিয়াত বহি আছে সি। তাৰ উজাগৰি দুচকুত চিৰাচৰিত উচ্ছলতাৰ সলনি এক অপাৰ শূন্যতা। এনেকৈ হঠাৎ তাইৰ সন্মুখত ধৰা পৰাৰ হতভম্বিতা। তাই লাহেকৈ কাষ চাপি গল। তাৰ কাষতে লেপেটা খাই তাইও বহি পৰিল একেবাৰে নিশ্চুপ হৈ। কিছু আশ্বস্ত হৈ এইবাৰ প্ৰশান্তই তাইৰ হাত দুখনত ধৰি কপা কপা মাতেৰে কৈ উঠিল, আজি অলপ দিনৰ পৰা মোৰ কি হৈছে নাজানো বাইদেউ। ইমান অন্ধকাৰ চাৰিওফালে, ইমান অন্ধকাৰ। প্ৰণামীৰ হৃদয়খন মুচৰ খাই উঠিল। তাইৰ যেন আজন্ম চিনাকি সেই অসহায় বিভ্ৰান্তি, বিষণ্ণতাৰ সেই কৃষ্ণ গহ্বৰ। তাইৰ পৰা কেইগজমান আঁতৰত বিষণ্ণতাই ক্ৰমাৎ কুটি আনিছে তাইৰ দৰে মৰমৰ ভায়েকৰো জীৱনবোধ। সিহঁতৰ ঘৰখনৰ মধ্যমণি ভায়েকৰ ইমানবোৰ তথাকথিত প্ৰাপ্তিৰ হিচাপেও উল্লাসৰ ঢলেও বলে নোৱাৰাকৈ ক্ৰমাৎ বাঢ়ি আহিছে সেই শূন্যতাৰ ব্যাপ্তি। হঠাৎ যেন প্ৰণামীৰ মাজত এক সংগ্ৰামী সত্তাই সাৰ পাই উঠিল। এনেকৈ হাৰ মানিব নোৱাৰে তাই। এনেকৈ সকলোৰে আঁৰত জাহ দিব নোৱাৰে জীৱনৰ সকলো ৰং। এয়া জানো মাথো এক ব্যাধি নহয়? জ্ঞাতে অজ্ঞাতে, কাৰণে অকাৰণে যিকোনো মানুহকে আচৰি যাব পৰা এক ব্যাধি এই বিষণ্ণতা। এই ব্যাধিৰ পৰা তাই নিজকে মুক্ত কৰিব লাগিব আৰু ভায়েককো উলিয়াই আনিব লাগিব এই কৃষ্ণ গহ্বৰৰ পৰা। প্ৰশান্ত ইতিমধ্যেই অৱশ হৈ পৰিছিল। হয়তো সকলো হাহাকাৰ একাষেত হৈ আগৰ দৰেই প্ৰাণোচ্ছল হৈ ৰোৱাৰ অভিনয় কৰি কৰি জুৰুলা হৈ পৰিছিল সি। হয়তো প্ৰথমবাৰৰ বাবে কাৰোবাৰ আগত অসহায় হৃদয়খন উদঙাই দি সকাহবোধেৰে ক্লান্ত হৈ পৰিছিল সি। তাক শুবলৈ দি প্ৰণামীয়ে ভাবিলে, তাই কব তাক, তাইৰ ধমনীয়ে ধমনীয়েও সেই একেই উদাসী সুৰ, সেই একেই বিষণ্ণতা। আজি বহুত দিন ধৰি অতদিনে নিজৰ মাজতে লালন কৰি থাকি ভায়েকৰ দৰেই সেই হাহাকাৰবোৰক পোখা মেলিবলৈকে এৰি দিছিল তাই। পোখাই পোখাই হৃদয়খন ছাতি ধৰাৰ আগতেই সেই ব্যাধি ৰোধ কৰাৰ এক অদ্ভুত তৎপৰতা আহি পৰিল যেন তাইৰ মাজলৈ। নিজৰ বিচনালৈ উভতি গৈ তাই দেখিলে
ধ্ৰুৱ ইতিমধ্যে হাৰ পাইছে। বিচনাতে বহি লৈ উদ্বিগ্ন হৈ সি তাইলৈ চাইছে। তাৰ কাষ চাপি আহি প্ৰণামীয়ে বৰ আকুল হৈ ফুচফুচাই কোৱাৰ দৰে কৈ উঠিল, মই ঠিকে নাই ধ্ৰুৱ, মোৰ মন ঠিকে নাই। কাইলৈ ডাক্তৰৰ ওচৰলৈ যাম। যাবানে মোৰ হতে? ধ্ৰুৱই একো ক'ব নোৱাৰিলে। শব্দবোৰে পুনৰ অসহযোগ কৰিলে যেন তাৰ হতে। মাথো হৃদয়ৰ সমস্ত আৱেগেৰে সি আঁকোৱালি ধৰিলে তাইক। সেই আলিংকনতে সি উজাৰি দিলে এহাকৰ ভালপোৱা আৰু সহযোদ্ধা হোৱাৰ একনিষ্ঠ অংগীকাৰ। তেতিয়ালৈ অন্ধকাৰ নিশাটোৱে বাট এৰি দিছে ফেহুজালিলৈ, এটা নতুন দিনলৈ।